ঠাণ্ডাৰ আমেজ ল'বলৈ ওলাই আহিলোঁ। ঠাণ্ডা দিনত যে চাহ নহ'লে কফি একাপৰ সন্ধিয়া কিমান বেছি প্ৰয়োজন হয়, আপোনালোকৰ হয়নে বাৰু? মোৰ কিন্তু খুবেই প্ৰয়োজন হয়। বৰষুণৰ বতৰত চাহৰ এক সুকীয়া সোৱাদ হয়। আজি আমিও সকলো ওলাই আহিলোঁ সেই সোৱাদ ল'বলৈ। মোৰ বা, ডাঙৰ বা, মোৰ ভাগিন বহুত মৰমৰ আৰু মোৰ ডাঙৰ ভিনদেউ, আমি সকলো ওলাই আহিলোঁ। যিহেতু মই ৰাঙাপাৰাত আছোঁ, সেয়েহে আমি সকলো ওলাই আহিলোঁ সন্ধিয়া টাইমত। ষ্টাৰ্টাৰ হওক যি নহওক ভাল লাগে। আৰু ঠাণ্ডা দিনততো এইবিলাকৰ সুকীয়াই সোৱাদ এটা আছে। মইতো ভাবি আছোঁ কোনটো খাওঁ কোনটো নাখাওঁ। মোৰ ভাগিনে পনীৰ পকৰা খাই বহুত ভাল পায়, সেয়েহে আৰু মই এইটো নাখাওঁ। সেয়েহে আজিৰ দিনটো তেনেকৈ গ'ল আৰু আমি আকৌ এখন বেলেগ ৰেষ্টুৰেণ্টত আহিলোঁ। ৰেষ্টুৰেণ্টখন যে ইমান বেছি ধুনীয়া, সঁচাকৈ বেলেগ এটা আৰ্ট আছে। আৰু আমি মেনুখন চাই ভাবি আছোঁ কি নাখাম কি খাম, কনফিউজ। মোৰ ভাগিনক লাগে আকৌ জুচ, ঠাণ্ডা হওক গৰম হওক সেই বেলেগ বস্তুত ইমান একো ৰাপ নাই। সেই জুচটো তাৰ ফাইনেলি আহি পালেহি। জুচ বুলি ক'লে বহুত বেছি ভাল পায়। আৰু আমাৰ কফি আহি পালেহি। আমি যিহেতু জুচ নাখালোঁ আৰু চিলি চিকেন সাংঘাতিক ধুনীয়া বনাইছিলে। ফ্ৰেঞ্চ ফ্ৰাই মোৰ ভাগিনৰ কাৰণে স্পেচিয়েলি, সি খাই ভাল পায়। সি একো বেলেগ বস্তু তেনেকৈ নাখায় কাৰণে সি আকৌ মোক মৰমতে অকণ খুৱাই দিলে ফ্ৰেঞ্চ ফ্ৰাই। চব বস্তুৰ সোৱাদ লৈ লৈ আজিলে বাই বাই।